নমস্কাৰ বন্ধুসকল, মই বিকিয়ে আজি আপোনালোকৰ কাৰণে ইণ্টেলিজেণ্ট আছামী অসমীয়া সাঁথৰৰ চেনেলটোলৈ কেইটামান নতুন সাঁথৰ লৈ আহিছোঁ। বন্ধুসকল, আমাৰ যোৱাবাৰৰ সাঁথৰটো আছিল যে ৰজাঘৰৰ সেউজী গাই এক পিয়ন দি মৰি যায়। এই সাঁথৰটোৰ উত্তৰ হৈছে কলগছ। বন্ধুসকল, আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ আমাৰ প্ৰথম সাঁথৰটো হৈছে মনে মনে চুকত বহে পৃথিৱীখন ভূমি ফুৰে। আচৰিত সাঁথৰ নহয় জানো? আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে কমেণ্টত জনাব। বন্ধুসকল, সাঁথৰটোৰ উত্তৰ হৈছে ডাক টিকট। আচৰিত নহয় জানো? বন্ধুসকল, আমাৰ আজি ২ নম্বৰৰ সাঁথৰটো হৈছে ওপৰে জাপ তলত জাপ মাজেৰে যায় গুম সাপ। আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে তেতিয়াহ'লে জনাই দিব। বন্ধুসকল, উত্তৰটো হৈছে মাকো। বন্ধুসকল, আমাৰ ৩ নম্বৰৰ সাঁথৰটো হৈছে ওপৰত ছাতি তলত গুটি তাক খাই কাটি কুটি। বন্ধুসকল, উত্তৰটো হৈছে কচু। বন্ধুসকল, আমাৰ ৪ নম্বৰৰ সাঁথৰটো হৈছে এখন গাড়ীৰ ১০০ চকা চুই দিলেই হ'ব বেকা। বন্ধুসকল, উত্তৰটো হৈছে কেৰেলোৱা। বন্ধুসকল, আজিৰ ৫ নম্বৰৰ সাঁথৰটো হৈছে গাঁত গাঁঠি ডিঙিত মণি চুলি মেলি মাকজনী। বন্ধুসকল, উত্তৰটো হৈছে তামোল গছ। গতিকে বন্ধুসকল, আজিৰ আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।